নমস্কাৰ, মই কিশোৰ কলিতা নলবাৰী। আজি মই আপোনালোকক শিকাম আমি ঘৰতে কেনেদৰে হেণ্ড চেনিটাইজাৰ আমি বনাব পাৰোঁ। আহকচোন আমি শিকি লওঁ আজি কেনেদৰে হেণ্ড চেনিটাইজাৰ আমি ঘৰতে বনাওঁ। ইয়াত মোৰ লগত আছে 3টা বটল আইচোপ্ৰপাইল এলকহল, যিটোক আমি ঘৰত স্পিৰিট বুলি জানো। এইটো সাধাৰণ আমি মেডিচিন ষ্ট'ৰত আমি পোৱা যায়, দামো বেছি নহয়। ইয়াত 25 টকা লিখা আছে। মই এই 3টা বটল আনিছোঁ। মোৰ লগত আছে আকৌ এটা গ্লিচাৰিনৰ বটল। এইটোৰ দাম বেছি নহয়, 30-40 টকাত পাই যায় দোকানতে। ইয়াৰ লগত আছে ঘৰতে থকা আমাৰ এল'ভেৰাৰ এডাল গছ আমাৰ ঘৰতে আছিল। যিবিলাকৰ ঘৰত গছ নাথাকে এইটো দোকানত পোৱা যায়। দোকানত এল'ভেৰা জেলৰ যিকোনো আইটেম, এল'ভেৰা জেলৰ যিকোনো এটা আইটেম হ'লেই হৈ যায়। এতিয়া আহক আমি হেণ্ড চেনিটাইজাৰ কেনেকৈ বনাব পাৰি চাওঁ। প্ৰথমতে আমি কি কৰিম, আমি যিখিনি আমাৰ স্পিৰিট আছে গোটেইখিনি স্পিৰিট আমি ইয়াত মিক্স কৰিম। এয়া আমি দেখিছে আমি এইখিনি গোটেইখিনি মিক্স কৰি ল'ম। 3টা বটলৰ গোটেইখিনি আমি স্পিৰিটখিনি ওলাই লৈছোঁ। তাৰ লগত আমি কি কৰিম, গ্লিচাৰিনৰ বটল, এই গ্লিচাৰিনখিনি আমি তাত মিক্স কৰি দিম। গোটেইখিনি গ্লিচাৰিন মিক্স কৰি দিম। তাৰপিছত কি কৰিম, আমি এল'ভেৰা জেলখিনি আমি ঘৰতে যিখিনি এল'ভেৰা জেল আছে এইখিনি আমি ৰুকি কিনে এল'ভেৰা জেল আমি ইয়াত মিক্স কৰি দিম। এইখিনি দেখিছে এল'ভেৰা জেল, ইয়াৰ পৰা আমি গোটেইখিনি বস্তু ৰুকি কিনে এল'ভেৰা জেলখিনি বহুত ছফ্ট হয়, গতিকে ইয়াত ভাঙি গৈছে। আমি মিক্স কৰিম ভালদৰে। মিক্স কৰি দিম। মিক্স কৰাখিনি আমি এটা বটলত যিখিনি মিক্স কৰিলোঁ, মিক্স কৰাখিনি আমি এটা বটলত ধুনীয়াকৈ আমি ইয়াত ভৰাই লওঁ। আৰু এতিয়া আমি এইটো ঘৰতে সুন্দৰভাৱে হেণ্ড চেনিটাইজাৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰিম। ইয়াৰ পৰা অকণমান ওলাই লওঁ, ধুনীয়াকৈ হাতখন আপুনি এনেদৰে মুচি দিয়ক। সুন্দৰভাৱে চাফা হৈ গৈছে। নমস্কাৰ, ধন্যবাদ।